ভিডিঅ'বোৰ বনাই দিওঁ, গান গাই দিওঁ, নাচি দিওঁ, মানুহে বহুত নাচায় দেখোন। ঘৰৰ কাম বনবোৰ কৰি টপ নাইকিয়া হৈছে, অত কষ্ট কৰি ভিউৱাৰ্ছ গোটাবৰ কাৰণে, ফলোৱাৰ্ছ গোটাবৰ কাৰণে ভিডিঅ'বোৰ বনাওঁ। এই মানুহখনে কিবা নাচায়, কিবা এটা বুদ্ধি সাজিব লাগিব। বৰ বিপাঙত পৰিছোঁ কিন্তু মই। বোৱাৰী, ভাত হ'ল নে নাই বৰ ভোক লাগিছে মোৰ। এইবিলাক যে ৰ'ব হৈছে দেতা, বনাইছোহে ভাত, ৰ'ব দিম। মোৰ কত চিন্তা হৈছে, ইহঁতবিলাকৰ আকৌ খোৱা পইচাকেইটা পাই থাকোঁতে এই নিজৰে কিবা কিবি লিপষ্টিক চুনো পাউডাৰ সেইবোৰ আনিবলৈ হৈছিলে। এতিয়া আকৌ মতা মানুহৰ ওচৰত মই হাত পাতিব লাগিব। মই নিজৰ দমত আছিলোঁ, দমছে জিন্দগী হৈ আছিলে। এতিয়া আকৌ এইবিলাক কথা কি হ'ব জানো পাই। ভাবি দেখোন ততেই পোৱা নাই। এখন ভাতেই বনাম নে এতিয়া নাচি এইবোৰ ৰিলেই বনাম এতিয়া। কিনো কৰোঁ জানো। এই মানুহটো আহিয়ে পোৱাহি নাই নহয়। অথনি বজাৰলৈ পঠিয়ালোঁ, এতিয়ালৈকে দেখা দেখি নাই। ভালে ঘৰৰ মানুহে ভাত খাওঁকে মূৰটো খাই দিছে মোক। কি হ'ল? কিহৰ কাৰণে খং উঠিছে কোৱাচোন? অকলে বকি আছা যে, কথাটো কোৱা আকৌ মোক। ফেচবুকডালৰ পৰা মোক খং উঠি আছে কিবা। অত কষ্ট কৰি ভিডিঅ'বোৰ বনা, মানুহবোৰে কিবা নাচায়চোন। সেইটো কথাটো চিন্তা কৰিব লাগে নে? মই বুদ্ধি এটা দিম ৰ'বা। এই কুসুমলতা বুলি এজনী যে আছে, সেই তাইৰ ভিডিঅ'বোৰ চাবাচোন। তাইৰ ভিডিঅ'বোৰ দেখোন বৰ মানুহবিলাকে চাই দেখোন। হয় নেকি? মই দেখোন গমেই নাপাওঁ। কোননো সেইগৰাকী? আছে ৰ'বা। বাৰু হ'ব দিয়া, তোমাক মই খালি কেইটামান বুদ্ধি দিম, সেই বুদ্ধিমতে তুমি কাম কৰিবা, বুজিছা? মোৰ ভোক লাগিছে, কিবা এটা দিয়াচোন খাবলৈ। ৰচোন, এইবিলাক কথা খকুৱাবৰ পৰা শান্তি নাই। কিবা এটা আলোচনা কৰিছোঁ, ইম্পৰ্টেণ্ট কথা। কিনো ইম্পৰ্টেণ্ট কথাটো? মোৰ ভোকটোতকৈ ইম্পৰ্টেণ্ট নে? ৰ'বাচোন আইজনী, এই মাৰে কুসুমলতাক চিনিয়ে নাপায়। এই কুসুমলতাৰ বিষয়ে অকমান ক'ব লাগিব, তেতিয়াহে মাৰৰ ভিডিঅ' ভিউৱাৰ্ছ আহিব। কিয় মা, তুমিও ক'ব পাৰা। এইটো তেল নাই, ভাজিকণ কেনেকে বনাও জানো। আজি চব কচুৱে আজি চব সিজাই খাব লাগিব আৰু। আজি আৰু এনেকেই খাব লাগিব। আমাৰ ঘৰত যে খুটকনো চাউল নাই। আৰু শুনি লোৱা, এই জুইশালখনত বনাবা। কেঁচা পাকঘৰটো দেখুৱাব লাগিব, ৰাইজক দেখুৱাব লাগিব যে আমি দুখীয়া মানুহ, আমাৰ খাবলৈ ববলৈ নাই, তেতিয়াহে হ'ব। ঠিকে কৈছা, সেইটোকে কৰাটো ভাল হ'ব ন, তেতিয়াহে ভিউৱাৰ্ছবোৰ পাম আৰু। এতিয়া মুঠতে ভাত দিয়া, ভোক লাগিছে, খাই লওঁ। হ'ব বল, খাই লওঁ বল, মই দিছোঁ বল। মা, তুমি ৰেডি নে? খালি এনেকে ক'বা দেই, আজি মিঠাতেল এটোপিও নাই, এই ৰঙালাওকে খাব লাগিব আৰু সিজাই পেলাই। হ'ব দে, হ'ব। মোৰ ঘৰত আজি এটোপিও মিঠাতেল নাই, ৰঙালাওটোকে সিজাই খাব লাগিব। গজনক অথনিয়ে পঠালো বজাৰলৈ, এতিয়ালৈকে আহিয়ে পোৱাহি নাই। তেনেকে নহয় মা, একদম সুৰ লগাই কোৱা, দুখত কোৱা, তেতিয়াহে হ'ব। আজি মোৰ বৰ দুখ, মোৰ ঘৰত এটোপিও মিঠাতেল নাই, গজনক অথনিয়ে পঠালো বজাৰলৈ, এতিয়ালৈকে আহিয়ে পোৱাহি নাই। ৰঙালাওটোকে সিজাই খাব লাগিব। চাউলো নাইকিয়া, পানীও নাইকিয়া হ'বগে। বঢ়িয়া হৈছে, এনেকেহে ভিউৱাৰ্ছ আহিব এতিয়া। দেখিলি মাৰৰ এক্টিং, কেনে মজা কৰিলো। এতিয়া চাম বাপেকে কোন নাহে।